खाते पीते घर का एकदम और खाओ गोनी तन भी खाओगे কফিটো দেখাই গৈছোঁ আচলতে মেইন কথাটো কি হ'ল আমি 6টা কফি খালোঁ আৰু ৰাইচ খালোঁ নিখিলে কেইটা তিনিটা ৰাইচ বিল কিমান হৈছে চাব তো হে গাইজ গুড ইভিনিং গৈ আছোঁ আমি তিনিচুকীয়াৰ পৰা আমি দুলীয়াজান যাবলৈ ওলাইছোঁ মানে তিনিচুকীয়াত আমি ৰেষ্টুৰেণ্ট মানে গৈ থাকোঁ আজি গৈ আছোঁ দুলীয়াজানত গৈ পিনে দেখাই আছোঁ আপোনালোকক কেনেকুৱা কি ধৰণৰ ৰেষ্টুৰেণ্ট হয় আৰু কি সুবিধা পোৱা যায় তাতে আৰু গম পাইছে কৃষ্ণচূড়া ৰিজৰ্টত যদি ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তাৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে চাই ল'ব আৰু মোৰ লগত গৈ আছে এইফালে আছে ৰাজীৱ আছে এইফালে টিটু আছে মুখখন দেখাই যায় আৰু এইফালে আছে নিখিল আছে আৰু এইফালে আছে मैं अलग बिजी हो आছো মানে পুৰা বিজি বোলে মানে মালটো লগত বিজি হৈ আছো পুৰা বিজি বোলে আৰু এজন আহি আছে জয়ন্ত আৰু আমি মোটামুটি 6জনমান গৈ আছোঁ গৈ পিনে দেখাই আছোঁ আপোনালোকৰ দুলীয়াজানৰ ৰিজৰ্ট কেনেকুৱা আছে দেখাই আছোঁ তিনিচুকীয়া ৰিজৰ্টটো আমি গৈ থাকোঁ এতিয়া আজি গৈ আছোঁ দুলীয়াজান ৰিজৰ্ট গৈ পিনে দেখাই আছোঁ কেনেকুৱা কি ধৰণৰ গোটেইকেইটা ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব ফাইনেলি এইফালে জয়ন্ত আহি গ'ল জয়ন্ত বোলে পুৰা চুলি উলি পুৰা কোলা কৰিছিলে সেইটো কাৰণে গা ধুই আছিলে সেইটো কাৰণে দেৰি হৈ গ'ল চুলি পকি গৈছিলে নেকি পুৰা পকি গৈছিলে মানে কি হ'ল বুঢ়া হৈ গ'ল ন তাই বয়স হৈ গ'ল বোলে পুৰা গা পাত ধুই আহিছে পুৰা চালত আছে বে আৰু এইফালে নিকিলা হ'ল নাই নিকিলা অলপ পেটটো ওলাই গৈছে নেকি তো বয় লেটছ গো তাৰ আগত মানে কি বিকাশ দা গানটো লগাই লৈছোঁ তো গাইজ কি ক'ম আৰু বিচাৰি মানে কি পোৱাই নাছিলোঁ আৰু ফাইনেলি আহি পালোঁ এইটো ইডেন ফুড ভিলেজ আৰু দেখাইছোঁ ভিতৰত সোমাই পিনে কেনেকুৱা কি ধৰণৰ আছে আৰু অৰ্ডাৰ দিম আৰু খাম আৰু কেনেকুৱা ধৰণৰ আছে টেষ্ট কেনেকুৱা ধৰণৰ আছে গোটেইকেইটা দেখাইছোঁ তো গাইজ আমি কেবিনৰ ভিতৰত আছোঁ প্ৰথম মানে কি কফি পৰা ষ্টাৰ্ট কৰোঁ আৰু এইফালে আছে নিখিলদা কি খাব নিখিল কি খাব কি খাব হট কফি আৰু এইফালে নিখিল কি অৰ্ডাৰ দিছা হট কফি আৰু জয়ন্ত কি অৰ্ডাৰ দিছ অভিলেখ দা কি অৰ্ডাৰ দিছে মই কিবা কিবি এতিয়া টাইমে নাই মানে প্ৰথম কফি পৰা ষ্টাৰ্ট নেকি কফিটো আৰু টেষ্ট মাৰ পকৰা আহিছে তো যাব এটা একচুয়ালি এই কফিটো 40 টকা দেই কিন্তু টেষ্ট আছে 40 টকা যদি টেষ্ট আছে আপোনালোকে আহি খাব আৰু এইফালে সবৰ হাতে হাতে কফি আছে তুমি খালি পাইছে বন্ধুগণ কফিৰ লগত আহি গ'ল এইফালে আমাৰ পনীৰ পকৰা অ' মাই গড চাই পিনে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি এবাৰ জনাওক আৰু এইফালে দিছে 8 পিচ ইয়াত আছে 7 পিচ কিন্তু টিটুৱে আগতে লৈ লৈছিলে সেইটো চাই পাইছে একো নাই যিকি ধৰক আগতে লৈ লৈছিলে 8 পিচ দিছে আৰু এইফালে দিছে আমাৰ চাটনি 3 ধৰণৰ চাই পাইছে ইমানে খুবেই ধুনীয়া আৰু এইফালে দিছে কফি গোটেইকেইটাই খাই আছোঁ আৰু দেখাই আছোঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে চাই পিনে
ইডেন ফুড ভিলেজৰ মেনুখন দেখাব চেষ্টা কৰিছোঁ এতিয়া মেনুখন প্ৰথম ক'ত আছে এইফালে মেনুখন এইটো চাই পাইছে ইডেন ফুড ভিলেজ মেনুখন চাই পাইছে খুবেই ধুনীয়া মেনুৰ আইটেমকেইটা কেনেকুৱা প্ৰাইচ আছে গোটেইকেইটা দেখাম এতিয়া আপোনালোকক চাই পাইছে আগফালে আছে তন্দুৰী নন ভেজ আৰু এইফালে বহুত ধৰণৰ মানে আইটেম আছে আৰু প্ৰাইচকেইটা চাওক খুবেই ধুনীয়া আৰু আমি এটা জেগাত মানে গৈছিলোঁ কিন্তু তাত মানে নামটো মেনশ্যন নকৰোঁ তাত মানে প্ৰাইচকেইটা বহুত বেছি আৰু আছিলে আৰু কি খাম কি নাখাওঁ এনেকুৱা হৈ গৈছোঁ মোৰতো ফেভৰেট চিকেন ৰাইচ তাতে মানে অৰ্ডাৰ দিছোঁ আৰু চিকেন ৰাইচ কি কৰোঁ আৰু গাইজ কফি খোৱাৰ পিছত এইফালে আহিছে চিকেন ৰাইচ কিমান টকা 180 নিগেলা 180 টকা অনলি 180 অনলি ওৱান প্লেট নেকি কিন্তু যে সঁচা কথা ক'ব গ'লে খাই কিনে টেষ্টটো চাওঁ যদি টেষ্টটো ভাল হয় তেনেহ'লে 180 একদম ৰিজনেবল প্ৰাইচ হ'ব চাই আছোঁ এতিয়া 180 বোলে চিকেন ৰাইচ খাই পিনে দেখাইছোঁ টেষ্টি কৰি দেখাইছোঁ কেনেকুৱা টেষ্টি ন নেকি কি কয় বহুত টেষ্টি কফি কফিটো ভাল লাগিলে কফিটো ভাল লাগে কফি কিমান লাগে কফি 40 কে লৈছে পনীৰ পকৰা ক'লো মই কিন্তু এটা কথা মোক কৈ দে মানে কথাটো কি হ'ল এক প্লেটৰ দুইজন ন এক প্লেটৰ দুইজন এইটো আধা লৈছে এইটো এইফালে আধা ঠিক আছে এইফালে এক প্লেট হৈ গ'ল 3 প্লেট নাহিছিলে আৰু এইফালে জয়ন্তৰ এক প্লেটৰ আধা এইফালে অভিলেখ আছে কলিং বেলটো মাৰছি নলা জাতি আনিব গ'ল এইফালে চালে এইফালে চালে ঐ কলিং বেলটো মাৰ না হ্যাঁ কলিং বেলটো মাৰছি কলিং বেল কেলে পেছাব লাগিছে নলা জাতি আনিব কেনেকুৱা আনিলা টেষ্টি আছে টেষ্টি আছে নে তো গাইজ খোৱা হৈ গ'ল গোটেইকেইটা প্লেট চক পুৰা চপাৰ কাৰণটো কি গম পাইছেনে আপোনালোকেইটা মই যে পইচা দিছিলোঁ ন বাচি গৈছিলে টমেটো চচ তাকে মাৰি দিলোঁ বে গোটেইখিনি চাওক নাই আৰু প্লেটটো চাওক প্লেটটো পুৰা চপাৰ কাৰণটো হৈছে যে চবৰে প্লেটত হেৰি নাই টমেটো চচ নাই অকল মোৰ প্লেটতে টমেটো চচ চাই লওক বাহ কি কৰিলে মানে পেটটো চাওঁ তেনেহ'লে ভাই পইচা দিছোঁ ভাই চুচিব লাগিব 180 কে বে খাতে পিঠে ঘৰ কা একদম আৰু চপাৰ কাৰণটো হৈছে টেষ্টি হোৱাৰ কাৰণে চপা নেকি কি কয় এইটোতো মই একদম পুৰা অকলে চটকাই দিলোঁ মানে অকলে দবাই দিলোঁ এতিয়া ভাবিছোঁ এইটোনো কেলে বাচি গ'ল নেকি এইটো আচলতে মেইন কথাটো কি হ'ল নেকি মনে মনে আছে কি হ'ল মানে মনে মনে বেলেগ ভাবি আছে মই ক'লো ইমান ভাবি আছে কি হ'ল মানে অলপ ভাবিছো মানে বাজেটটো মিলা নাই নেকি বাজেটটো মিলিছে কিন্তু মানে খোৱাটো ভাবিলো কি খাম কি নাখাম লাষ্টত গৈ ৰাইচটোৱে ল'লো ৰাইচটো মানে ভাবিছিলো যে ফুল প্লেট 180 টকা আছিলে ফুল প্লেট বেছি দিব কিন্তু ইয়াত কম দিলে অলপ সেইটো কাৰণে মেইন প্ৰব্লেমটো আৰু খাম গণিতত গৈ খামগে আচলতে মেইন কথাটো কি হ'ল আমি খালোঁ 4টা আইটেম পানী বটল আছে পনীৰ কি আছে পনীৰ পকৰা আছে কফি আছে আৰু ৰাইচ আছে ৰাইচ 3টা আছে কফি 4টা আছে আৰু 6টা আছে কফি আৰু বিল কিমান আছে দেখা এই নেদেখাওঁ নেকি দেখাই দিছে ন এইটো বিল চব কিমান আছে 1000 আৰু আমাৰ খোৱাৰ আইটেমকেইটা চাওক চিকেন ফ্ৰাইড ৰাইচ কফি পনীৰ পকৰা ৱাটাৰ চিকেন ফ্ৰাইড ৰাইচ হৈছে 3টা কফি হৈছে 6টা আৰু কি পনীৰ পকৰা হৈছে 1 প্লেট মানে আৰু ৱাটাৰ 2 বটল আছিলে আৰু বিল হৈ গৈছে চাওক না 1000